হাই দোস্ত, মই ঋতুৰাজ কাশ্যপ। আজি আমি আমি যিখিনি জেগাত আছোঁ বৰ্তমান, সেইখিনি আমি তেজপুৰৰে মানে জেগা হয় আৰু বহুত সুন্দৰ জেগা। এয়া মানে আজি মানে অলপ ফুৰিব আহিলোঁ, আহি পেলাই আপোনাৰ মানে ঢেকীদল বুলি কয় এইখিনি জেগাখিনি। মানে বহুত সুন্দৰ জেগা। এয়া আপোনাৰ কি বুলি কয় এইখিনি? ঢেকীদলৰ চেম্বটিক্স ফুড প্ৰাইভেট লিমিটেড। আপোনাৰ এইটো মানে গৰুৰ মানে থাকে, গৰু গাহৰি থাকে মানে ৰাস্তাই মানে ফাৰ্ম হয় আৰু। প্লাছ আমি ইয়াৰ পৰা মানে চাব আহিলোঁ, ফ'ল' কৰিলোঁ, চাব আহিলোঁ। এইটো মানে বহুত ধুনীয়া জেগা, আপুনি চাওক। এয়া কুকুৰ আৰু মানে বহুতে ভাল লাগে। আজি প্ৰথম আহিছোঁ, ইমান এটা অভিজ্ঞতা নাই, ফাৰ্ষ্ট ভিডিঅ' বনাই আছোঁ ইউটিউবৰ। বহুত ভাল লাগিল আহি পেলাই। এতিয়া নাচাওঁ, বেলেগ দিনা চাম, একবাৰ বেলেগ দিনা আহিম, বেলেগ দিনা আহি কিনে চাম আৰু। আমি এই লগৰকেইটা একেলগে আহিলোঁ। গোটেই গাঁৱলীয়া পৰিৱেশ, বহুতেই ভাল লাগে। বহুত ভাল লাগিছে আজি ফুৰিব আহি কিনে। আৰু এইয়া যিটো মানে কি বুলি কয় এইটো টাৱাৰ বিলাকৰ মানে এনেকুৱা চাউণ্ড ওলাই আছে বৰ্তমান মানে মই ফ্ৰণ্ট কেমেৰা কৰি কিনে মই ভিডিঅ'টো কৰি আছোঁ বৰ্তমান। বুজিব পাইছে নিশ্চয়। আমাৰ এই লগৰ এজনে পুৰা মোবাইলতে ব্যস্ত হৈ আহি আছে, মানে অলপ মানে পাৰ্চনেল কথাবিলাক পাতি আহি আছে আৰু আমাক নকয়। তাৰ মাজতে আমি অলপমান ভিডিঅ' এটা বনাব চেষ্টা কৰিলোঁ। এয়া ইউটিউবৰ মোৰ ফাৰ্ষ্ট ভিডিঅ'। ভালকৈ কথা কোৱা আৰু মোৰ এক্সপিৰিয়েঞ্চ নাই বাৰু, যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু। এইকেইটা মোৰ সহযোগী হয়। চাৰিটা দলং এখন পালোঁ। এই দলংখন বহুতে গাঁৱলীয়া পৰিৱেশৰ ধুনীয়া দলং এখন। এইবিলাক দলংখন চাওক, বহুত ভাল দলংখন দেখা পালোঁ। এইটো পঢ়বি নে কি পৰি যাবি এয়া তই পানী নহয় জেগাত মাছ খাই ক'ত মাছ পাবি। বহুত ধুনীয়া জেগাখিনি, মানে এনেকুৱা লাগে মানে ঘৰত নাযাওঁ লাগি যায় এইবিলাক জেগা থাকিলে। মানে কি ক'ম আৰু, হয়নে দোস্ত? ঠিক আছে, এইবিলাক চোৱা ডাঙৰ গছ। এই এৰোপ্লেন এটা যাই আছে, মানে ডাঙৰকৈ একদম চাউণ্ড ওলাই আছে। ইয়াতে কাষতে আৰ্মি কেম্পো আছে, চ' মাজে মাজে মানে অহা যোৱা কৰিয়ে থাকে মানে ডাঙৰ এৰোপ্লেন। চেলা জ্বলিলে কি নাম আছে সেইটো প্ৰথম আমি ঢেকীদল নামঘৰ পাইছোঁ। নামঘৰ এটা এটা সেৱা কৰি যাব পাৰিছিলোঁ সকলোৱে, কিন্তু এই মানে ইয়াত মানে আপোনাৰ সেৱা চাকি বন্তি জ্বলাই আছে। দুজন দেখা পাইছোঁ, সোমাব নোৱাৰিলোঁ, চাকি জ্বলাই আছে। বহুতেই ভাল এটা পৰিৱেশ। উৰণি পথৰ ঢেকীদল তাকে নাজানে পুৰণীয়া পথাৰ ঢেকীদল বুলি কয় এইখিনি। তেজপুৰ মিছন চাৰিআলিৰ পৰা অলপমান সোমাই আহিব লাগে, ঘোঁৰামাৰী চাইডৰ ফালে লেফ্ট চাইডে সোমাব লাগে। বহুত ভাল লাগে জেগাখিনি। আগতে এনেকুৱা জেগা দেখা নাই, এইবাৰ দেখা পালোঁ, বহুতে ভাল লাগে। দেখা পাইছোঁ, আপোনালোককো দেখুৱাব চেষ্টা কৰিছোঁ, জানো আপোনালোকে ঘৰত বহি জানো উপভোগ কৰিব পাৰে আৰু। চবে চব জেগা ঘূৰি নাপায়তো, হয়নে নহয়? চবে চব জেগা এইবিলাক খেতি কৰি আছে মানুহবিলাকে।
কবি খেতি কৰি আছে, খেতি আছে, আলু খেতি, কিবা কিবি, তামোল বাগান আছে, বহুত ভাল লাগে, বহুত ভাল দৃশ্য দেই এইবিলাক। লগতে খেতি পথাৰ আছে, খেতি পথাৰ, গৰুবিলাকে পথাৰত ঘাঁহ খাই আছে একেবাৰে, বহুত ভাল লাগিছে। ঢেকীদল অৰণিপতীয়াৰ কি আছিলে চেগুনবাৰী, এনেই চেগুনবাৰী বুলি কৈ চাওক। ঢেকীদল ৰাইজৰ ৰাস্তা চাওক আপুনি, ইমান ধুনীয়া ধুনীয়া ৰাস্তা, সুন্দৰ এটা পৰিৱেশ, সুন্দৰ পথ। এয়া ঢেকীদলৰ ৰাইজৰ চেগুন গছৰ বৰ্তমান ৰাইজৰ বাস, এই চেগুন গছ দেখা পাইছে, জীৱিকা পথ। এইখিনিক জীৱিকা পথ বুলি কোৱা হয়। চৰকাৰৰ পৰা সহায় সহযোগিতা কৰে ন, এইখিনি মানে নিমিত্তেহে আৰু আমি গৈ আছোঁ আগলৈ। আমি আৰু এনেকুৱা ভিডিঅ' কৰিম আৰু দেখুৱাব চেষ্টা কৰিম। প্লাছ আমি নতুন আহিছোঁ, ভালকৈ মানে আমি কথা ক'ব নাজানো, প্লাছ আপোনালোকক আৰু ইণ্টাৰেষ্টিং ভিডিঅ' কিছুমান দিয়াৰ চেষ্টা কৰিম আৰু। আমি এই প্ৰথম ইউটিউবত আহিছোঁ আৰু আমি ভালকৈ জনা নাছিলোঁ। আমাৰ মানে বন্ধুবিলাকে কয় আৰু ইউটিউবৰ চেনেল এনেকুৱা এনেকুৱা কথাবিলাক কয় আৰু, চেষ্টা এটা কৰি চাওঁ কেনেকুৱা হয়। চ' সেইখিনি আমাক অলপ ছাপোৰ্ট কৰক আৰু সহায় অলপ কৰক। লগতে ঠিক আছে বন্ধু, আমি এই বন্ধুকেইটা আমি আৰু লগ পাম পিছলৈ। গুড বাই, টেক কেয়াৰ, থেংক ইউ, ধন্যবাদ, ছাপোৰ্ট কৰি থাকিব আৰু দিয়ক।